নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৰেশ ডেকাই মোৰ পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পেলনীয়া সামগ্ৰীৰে যে ফুল বনাব পাৰি তাকে আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। আৰু মোৰ পিছফালে আছে এইবিলাক মিছেছে বনাইছে। এই ফুলবিধ বনাবলৈ হ'লে প্ৰথমতে আমাক বুঢ়া তামোল এটা লাগিব, শুকান। তাৰপিছত আমি বাকলিটো এনেকৈ চেলাই ল'ব লাগিব। চেলাই লৈ তাৰপিছত আমাক বেজি গুলি লাগিব, অলপ কাপোৰ লাগিব, চিজাৰ এখন লাগিব, আৰু ফণি এখন লাগিব, আৰু বাঁহৰ শলা লাগিব। এনেকৈ তামোলৰ বাকলিটো এতিয়া গুচাই ল'ব লাগিব। প্ৰথম তামোলটো শুকান হৈ আছে, এইটো ভিজা হ'লে ইমান এটা সুবিধা নহ'ব। তামোলটো শুকান হ'ব লাগিব বাকলিটো। বাকলিটো গুচাই ল'লোঁ। তাৰপিছত ওপৰখিনি অলপ এৰুৱাই দিলোঁ। এতিয়া বাঁহৰ শলাডাল ল'ব লাগিব, অলপ কটন লাগিব অলপ, তাৰপিছত অলপ কাপোৰ লাগিব। এনেকৈ বাঁহৰ শলাডালৰ আগটোত এনেকৈ মেৰিয়াই দিলোঁ। তাৰপিছত গুলি সূতাৰে বান্ধিব লাগিব। এই বস্তুটো মাজত থাকিব, তামোলৰ বাকলিটো মাজত থাকিব। এতিয়া বাকলিটো ওপৰত দি দিম। তাৰপিছত বাকলিটো এতিয়া সূতা দি বান্ধি দিব, নহ'লে বাকলিটো ওলাই যাব বান্ধি নিদিলে। ফুল প্ৰায় ৰেডি হৈ গৈছে। এতিয়া ছাইডৰটো অলপ ফিনিচিং দিব লাগিব, ওপৰখিনি অলপ ফণি এখনেদি। ফণি এখনেদি চুচি দিব লাগিব। তাৰপিছত চিজাৰ এখনেদি চাইডে চাইডে কাটি দিলে ফিনিচিংটো ভাল হ'ব। ফুল আমাৰ ৰেডি হৈ গ'ল। এতিয়া এনেকৈ টাব এটাত, একদম ইজি হয়, আপোনালোকে এইটো ট্ৰাই কৰিব পাৰে। আমাৰ ফুলবিলাক প্ৰায় বনোৱা সম্পূৰ্ণ হৈ গৈছে। এটা ভাল টাব এটাত থ'লে বেছি ভাল লাগিব। দেখিবলৈ বৰ ধুনীয়া হৈছে। তামোলৰ বাকলিৰে যে বনাইছোঁ, এইটো পটককৈ গম নাপায়।